ফ্ৰেণ্ডছ, কি খবৰ? সকলোৱে ভালে আছেনে? মোৰ ভালেই বাৰু। মই আজি আপোনালোকলৈ মাজলৈ লৈ আহিছোঁ আন এটা ভিডিঅ'টো আজি মই ক'ত যাম, কি কৰিম, সকলোখিনি দেখুৱাম বাৰু। যিমান পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম। যাবলৈ ওলাই ৰেডিয়ে হ'লোৱে বৰ্তমান বাৰু। এতিয়া মই আপোনালোকক ক'লৈ যাম, কিনো আছে আজিৰ তাৰিখত কি আছে, সকলোখিনি দেখুৱাম। ভিডিঅ'টো স্কিপ নকৰাকৈ চাব আৰু যিসকলে নতুনকৈ মোৰ চেনেলটো চাই আছে সেইসকলে মোৰ চেনেল কৰি দিব আৰু মৰম দিব, কমেণ্ট কৰি জনাব কেনেকুৱা পালে ভিডিঅ'টো। তেতিয়াহ'লে ব'লক ক'লৈ যাম, কি কৰিম আজিৰ দিনটো সকলোখিনি দেখুৱাম। তেতিয়াহ'লে ব'লক। আহি আছোঁ দেই, ক'লৈ যাম সকলোখিনি দেখুৱাম বাৰু। চাই থাকিব। সেয়া আহি আছোঁ ঘৰৰ পৰা। গৈ পাই মই অলপ কি ৰান্ধিছে সেয়াকে অকণ দেখুৱালোঁ। সকলোৱে ৰান্ধিছে মাছ, মাংস, ডিম, সকলোখিনি ৰাখিছে। চাওঁতে ৰিধিৰ আজি এবছৰ হৈ গ'ল। ইমান ধুনীয়াকৈ বহি আছিল। মই বোলো ভিডিঅ' অকণমান লওঁ। দেহাৰ বাৰ্থডে কেক আহি গ'ল। এয়া মই অলপ ভিডিঅ' অকণ কৰি থলোঁ। আৰু ইগৰাকীয়ে হ'ল বাৰ্থডে গাৰ্ল আৰু এয়া মাক আৰু মই। আমাৰ এয়া ভতিজা বোৱাৰী হয়। বাৰ্থডে আছিলে, গৈছিলোঁ। ইয়াত ডেক'ৰেশ্যন কৰি আছে বাৰ্থডেৰ, মানে যে কেক কটা যে জেগাখিনি ইয়াত দেখিছেনে? ইমান ধুনীয়া লাগিছে। আপোনালোকে চাই থাকিব দেই ভিডিঅ'টো, স্কিপ নকৰাকৈ কমেণ্ট কৰি জনাব। এয়া এটা দুটা মানুহ আহিছে আৰু শেষলৈকে চাব, কমেণ্ট কৰি জনাব দেই। কেক কাটিব লৈছে, এয়া মম জ্বলাই দিছে আৰু এয়া মাক দেউতাক দুইজনে কেক কাটিছে দেই। ইটো সিটো মানুহ আহিছে আৰু কাটিছে। অকণমান ভিডিঅ' আকাৰ কৰি থলোঁ। ভিডিঅ'টো কেনেকুৱা পালে জনাব, কমেণ্ট কৰি জনাব। সৰু সুৰাকৈ কৰিছোঁ, ইমান ডাঙৰকৈ কৰা নহ'ল ভিডিঅ'। সেয়াই আৰু চাওঁতে এটা বছৰ পাৰ হৈ গ'ল। হেপী বাৰ্থডে ৰিধি। আয়েকো আছে, ইয়া আয়েকক কেক পাইছে। ইয়া বেছি মানুহ মতা নাই, কম মানে ওচৰ চুবুৰীয়া দুই এজনকে মাতিছে আৰু সেয়াই আৰু কেক কটাৰ পাছত অলপ প্ৰসাদ খাই ল'লোঁ। প্ৰসাদ আৰু কেক খালোঁ। এয়া মই অলপ ভিডিঅ' অকণ কৰি থৈছিলোঁ। ভইচহে দিব লগা হ'ল, যিহেতুকে বহুতে হুলস্থুল হৈ আছিল, সেইকাৰণে ভইচ দি দিলোঁ। সেয়া নাপাব। এগৰাকী আছে, ইউটিউব চেনেল আছে পূজা, অসমীয়া পূজা বুলি। তাৰপিছত এয়া কেক ভিতৰত কেক কাটি এপিচ এপিচকৈ সকলোকে ভগাই দিয়া হ'ল। যিহেতুকে মাকে সেয়া কেক কাটি আছিলে, তাৰো অকণ ভিডিঅ' কৰি থলোঁ। আৰু এইয়া এতিয়া ভাতৰ পৰ্ব। এয়া এগৰাকী, এয়া দেউতাক হয়, এয়া ককাক হয় দেই, ৰিধি ককাক হয়। ককাকে মাকে দি আছে। ইফালে মই অকণ ভিডিঅ' কৰিলোঁ। কমেণ্ট কৰিব, কি কৰিব পাৰিছোঁ নাজানো। এয়া এইগৰাকী হয় আমাৰ ঘৰৰে ওচৰৰ। গম পাইছে যে মই এফালে গৈছিলোঁ আৰু ক'ত গৈছিলোঁ। মই এতিয়া কৈ আছোঁ, মই গৈছিলোঁ ভতিজা বোৱাৰী, মানে আজি ছোৱালীজনী এবছৰ হৈছে, সেয়েহে তাৰ বাৰ্থডে পাতিছিলে, তালৈকে গৈছিলোঁ। সৰু সুৰা ভিডিঅ' এটা কৰিছোঁ। সকলোৱে চাব, মৰম দিব, কমেণ্ট কৰি জনাব। আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাইছে সেইসকলেও ছাবস্ক্ৰাইব কৰি দিব। বাৰ্থডে খাই আহিলোঁ দেই। ভতিজা বোৱাৰীৰ মানে আজি ছোৱালীজনী বাৰ্থডে আছিলে, আজি এবছৰ হৈছিলে। আজিৰ দিনটোতে তাই আমাৰ মাজলৈ আহিছিলে মোক
ফালৰ পৰা আমাৰ দেহামানিলৈ হেপী বাৰ্থডে শুভেচ্ছা জনালোঁ আৰু লগতে ভিডিঅ' অকণ কৰিছোঁ। সকলোৱে মৰম দিব, কমেণ্ট কৰি জনাব কেনেকুৱা পালে আৰু যিসকলে মোৰ চেনেলটো চাই আছে সেইসকলেও ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহ'লে আজিলৈ আহিছোঁ, নেক্সট ভিডিঅ'ত আকৌ লগ পাম। বাই বাই।